কাৰ্বি আংলঙৰ বকলিয়াঘাটত বিজেপিৰ বিকাশ ৰেলী 4 পৰিষদীয় সমষ্টিক লৈ এই বিকাশ ৰেলী মুখ্য কাৰ্যবাহী ৰংহাঙৰ দ্বাৰা 4 পৰিষদীয় সমষ্টিৰ বাবে আধাৰশিলা স্থাপন সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সফল সমাপ্তি সমিতিৰ স্মৃতি গ্ৰন্থ মাণ্ডুলি আৰু ৰীনা দেৱৰ কবিতা পুথি তিলোত্তমা উন্মোচন খেৰণীত 3 পাৰ্বত্য জিলাৰ বিজেপিৰ বিশেষ বৈঠক নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চয়িতা দেৰনপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলঙৰ বকলিয়াঘাটত আজি অনুষ্ঠিত হয় 4 পৰিষদীয় সমষ্টিৰ বাবে বিকাশ ৰেলী বকলিয়াঘাটত অনুষ্ঠিত এই বিকাশ ৰেলীত লাংফেৰ লাংহিন সিংহাসন মহাময়া পৰিষদীয় সমষ্টিৰ বাবে কেইবাটাও উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে বিকাশ ৰেলীত মুখ্য অতিথি হিচাপে অংশ লোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই আঁচনিৰ অধীনত উক্ত 4 সমষ্টিৰ বাবে মিনি ষ্টেডিয়াম মুকলি মঞ্চ প্ৰেক্ষাগৃহ আদিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ তথা নিৰ্মাণৰ বাবে 10 কোটি টকাৰ ধাৰ্যৰে আধাৰশিলা স্থাপন কৰে লাংফেৰ পৰিষদীয় সমষ্টিত অনুষ্ঠিত এই বিকাশ ৰেলীত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি অমৰ সিং টিছু জগত সিং ইংতি ৰতন তেৰণ তৰেন্দ্ৰ ব্ৰহ্ম খনসিং ৰংপিকে ধৰি এমএসি মংগল সিং টিমুং দৰ সিং ৰংহাং ৰিচাৰ্ড টকবি ৰাম সিং টিমুং লুন সিং তেৰণ আৰু পৰিষদৰ সদস্য প্ৰাক্তন অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্য বিজেপিৰ বহু নেতাকৰ্মীসকল উপস্থিত থাকে উলহ মালহেৰে সম্পন্ন সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাৰ সভানেত্ৰী গীতাঞ্জলি দাসে পুৱা পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে সমিতিৰ কাৰ্যনিৰ্বাহক সভানেত্ৰী ৰীনা দেৱে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ কাৰ্যবাহী সভানেত্ৰী তথা ডিফু লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা প্ৰেমদা দত্তই শুভ উদ্বোধনেৰে মুকলি সভা অনুষ্ঠিত হয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আভা বৰা মুখ্য অতিথিৰ ভাষণত ডিফুত লেখিকাসকলে এইদৰে নিজৰ প্ৰচেষ্টা ত্যাগ আৰু শ্ৰমেৰে আজি এই পৰ্যায়ত সমিতিক উপনীত কৰোৱাৰ বাবে ভূয়সী প্ৰশংসা কৰে স্মৃতিগ্ৰন্থ উন্মোচক জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লয় বিশিষ্ট উপন্যাসিক কাব্যশ্ৰী মহন্ত উপদেষ্টা সাবিত্ৰী গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট লেখিকাসকল উল্লেখ্য জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই সমিতিৰ স্মৃতিগ্ৰন্থ মাণ্ডুলি উন্মোচনৰ পিছতেই কবি ৰীনা দেৱৰ সুন্দৰ কবিতা সংকলন তিলোত্তমা উন্মোচন কৰে সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আভা বৰাই আনহাতে মুকলি অনুষ্ঠানত 5 গৰাকী বিশিষ্ট ব্যক্তিক সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় লক্ষ্য আগন্তুক লোকসভা নিৰ্বাচন মহিলা আত্মসহায়ক গোটক লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ পৰিকল্পনা দুয়োখন পাৰ্বত্য জিলাৰ বিজেপি অহা 28 জুনত খেৰণীত অনুষ্ঠিতব্য কৰিব মহিলা সমাৰোহ 50,000 অধিক মহিলা আত্মসহায়ক গোটৰ সদস্যক অংশগ্ৰহণ কৰিবলৈ চলাইছে তীব্ৰ প্ৰস্তুতি খেৰণীত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিমা হাছাও জিলাৰ মুখ্য কাৰ্যবাহী সদস্য দীপলাল হুজাই পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং 3 গৰাকী বিধায়কৰ লগতে 3খন জিলা বিজেপি সভাপতি আৰু বিয়াগুম বিজেপি নেতাৰ বৈঠক প্ৰকাশ নকৰিলেও হ'ব যে অহা বছৰত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত অজনজাতীয়ৰ বাবে সংৰক্ষিত 3 নং লোকসভা সমষ্টিৰ পৰা কেনেকৈ বিজেপিয়ে সফলতা লাভ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন পন্থা অৱলম্বন কৰিছে মুঠৰ ওপৰত গেৰুৱা দলটোৱে লোকসভাৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই কুচকাৱাজ আৰম্ভ কৰি দিছে
28 জুনত অনুষ্ঠিতব্য সভা সাফল্য কৰিবলৈ আজি খেৰণী কৃষি পামৰ আইবিত তিনি পাৰ্বত্য জিলাৰ বিজেপি নেতাসকলৰ এক বিশেষ বৈঠক অনুষ্ঠিত কৰে সভা সমাপ্ত হোৱাৰ পিছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত সদৰি কৰি কয় যে 28 জুনত অনুষ্ঠিত হ'বলগীয়া সভাত কেনেকৈ মহিলা আত্মসহায়ক গোটবোৰৰ 50,000 সদস্য গোট খুৱাব পাৰি তাৰ পৰিকল্পনা কৰা হৈছে লগতে কনকলতা আত্মসহায়ক আঁচনিৰ জৰিয়তে সেইদিনা একেলগে সকলো আত্মসহায়ক গোটবোৰক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে চেক বিতৰণ কৰাৰ কথাও জানিবলৈ দিছে CEM তুলিৰাম ৰংহাঙে উক্ত দিনা ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি জানিব দিছে কাৰ্বি আংলঙত চলি থকা PIU SIU সম্পৰ্কে সোধাত ৰংহাঙে কয় যে PIU SIU উঠাই দিয়া হৈছে সেয়েহে এতিয়া জিলা পৰিষদীয় চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান কৰিব পাৰিছে কাৰ্যবাহী সদস্য সম্প্ৰসাৰণৰ সম্পৰ্কে সোধাত তেওঁ কয় যে চলিত মাহৰ ভিতৰত হৈ যাব মনোনীত পৰিষদীয় সদস্যৰ বিষয়ে সোধাত তেওঁ কয় যে এই বিষয়ে পৰিষদে চিন্তা চৰ্চা কৰি আছে একেদৰে মন্ত্ৰী চুম ৰংহাঙেও বৈঠক সমাপ্ত হোৱাৰ পিছত সাংবাদিকক কয় যে কেনেকৈ মহিলা সমাৰোহ সফল কৰিব পাৰি তাৰ বাবে বিশেষ আলোচনা কৰা হৈছে আনহাতে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু হুজাই জিলাৰ পৰা কৃষকে কুহিয়াৰ খেতিৰ পৰা উৎপাদিত গুড় বিক্ৰী বন্ধ হৈ যোৱাত সাধাৰণ কৃষকে সন্মুখীন হোৱা সমস্যাৰ সম্পৰ্কে জানিব বিচৰাত মন্ত্ৰী ৰংহাঙে বৰ্তমান সমস্যা সমাধানৰ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি ভৱিষ্যতৰ সমস্যালৈ টানি লৈ যায় তেওঁ কয় যে এই অঞ্চলত চেনিকল স্থাপন কৰিব লাগিব চেনিকল বহাবলৈ চৰকাৰে নতুন পৰিকল্পনা স্থাপন কৰিছে নেকি বুলি জানিব বিচৰাত কয় যে চৰকাৰী নহলেও ব্যক্তিগত খণ্ড কোম্পানীয়ে চেনিকল বহুৱাব পাৰে বুলি মন্তব্য কৰে আমি এই কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল ফ'ৰগেট থাৰ্গেট আমিয়ে চাকৰি কৰিম কিন্তু SIU নাই আৰু আমাৰ চৰকাৰে এই 2 বছৰৰ কাৰ্যকালত সৰ্বনম চৰকাৰ ডাঙৰীয়া নেতৃত্বত এই 2 বছৰত কি আঁচনি সেই বিতংভাৱে ৰাজ্যৰ আগত ক'ব লাগিব কাৰ্বি আংলংতো এতিয়া SIU সম্পৰ্কেতো এতিয়া ক'বলৈ নাই কিয়নো SIU উঠাই দিয়া হৈছে কিন্তু প্ৰথম যেতিয়া এপইণ্টমেণ্ট হ'ব এপইণ্টমেণ্ট হোৱাৰ পিছত এইটো কি বুলি কয় ৰিটেনশ্যন এটা ল'বলৈ যাব লাগে সেইটো ৰিটেনশ্যন প্ৰথম তাৰপিছত নালাগে গুড় বেচা কিনা এইটো সোনকালে খোলা হ'ব আৰু দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ হ'লে ইয়াত চেনিকল বহুৱাব লাগিব যদি চেনিকলটো বহুৱা হয় বিশেষকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও হুজাই ডিষ্ট্ৰিক্ট বা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এই 4টা জিলাত বিশেষকৈ কুঁহিয়াৰ খেতি হয় গতিকে ইয়াৰ সুবিধাৰ কাৰণে কৃষকসকলৰ সুবিধাৰ কাৰণে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ গ'লে আমাৰ চেনিকল ব্যৱস্থা ইয়াত কৰিব লাগিব ইণ্ডাষ্ট্ৰী বহুৱাব লাগিব এতিয়া এই সমস্যাটো সমাধান খেৰণীৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে কেএছএ ডিলাইৰ মুখ্য শাখাৰ উদ্যোগত 2018ত বৃহত্তৰ ডিলাই অঞ্চলৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনাই উষ্ম সম্বৰ্ধনা কেএছএৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত এইখন সম্বৰ্ধনা সভাত সৰ্বমুঠ 99 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ এমএসি লংকি টিমুঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিলাই আৰক্ষী চকী বিষয়াকে ধৰি স্থানীয় গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত জনপ্ৰতিনিধি লংকি টিমুঙে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে কয় যে আজি ছাত্ৰ-ছাত্ৰী সমাজ তথা দেশৰ ভৱিষ্যত গতিকে জীৱনৰ অতি প্ৰয়োজনীয় শিক্ষা বিষয়টোক অতি গুৰুত্ব সহকাৰে আয়ত্ত কৰিবলৈ অধ্যয়ন ধ্যান দিব লাগে ডিলাই আৰক্ষী বিষয়ে ভাষণত কয় যে দেশৰ ভৱিষ্যত নাগৰিক হৈছে আজি যুৱক যুৱতী অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা ভালদৰে অৰ্জন কৰি ভৱিষ্যতে সমাজ তথা জাতিক গঢ়াৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব সম্পত্তি সোপাধৰাক লৈ জিলাখনৰ লগতে ৰাজ্য তথা দেশজুৰি হৈছে তোলপাৰ গতিকে সোপাধৰা এটা ভ্ৰান্ত ধাৰণা আৰু সকলোৱে সাৱধানে এই ধাৰণাক মনৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত সদায় তৎপৰ থাকিব লাগে উল্লেখ্য সভাৰ অন্তত যোৱা 8 জুনত টকমকা পাণজুইত হোৱা নিৰীহ শিল্পদ্বয় নীলোৎপল আৰু অভিজিত নিৰ্মম হত্যাকাণ্ডত তীব্ৰ গৰিহণা দিয়াৰ লগতে এই শিল্পী দুজনৰ আত্মাৰ সদগতি প্ৰাৰ্থনাৰে 1 মিনিট সময় মৌনতা অৱলম্বন কৰে বুকাজানৰ পৰা আনন্তৰঙৰ ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগণত ডকমকাৰ পাণজুৰিৰ নাৰকীয় হত্যাকাণ্ডৰ বলি হোৱা শিল্পী নীলোৎপল আৰু অভিজিতৰ সোঁৱৰণত একাজলি অশ্ৰু অঞ্জলি যাচে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভা কাৰ্বি লামেট আমাই কাৰ্বি কালচাৰেল ছ'চাইটি কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে নগাঁৱৰ বিশিষ্ট সাহিত্যিক অৰিন্দম বৰকটকী আৰু জনগোষ্ঠীৰ কলা সাংস্কৃতিক গৱেষক হেমন্ত কুমাৰ শইকীয়া অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে অন্ধবিশ্বাসৰ বিপক্ষে মানুহক সজাগ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয় নাগৰিক সজাগতা সভা বৃহত্তৰ বৈঠালাংছ নাগৰিক মঞ্চৰ উদ্যোগত আৰু নগাঁও জিলাৰ বিশিষ্ট সাহিত্যিক দ্বয়ৰ উপস্থিতিত ডকমকা কাণ্ড আৰু ছ'চিয়েল মিডিয়াত হোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে দেওবাৰে বৈঠালাংছৰ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগণত এখনি সজাগতা সভা অনুষ্ঠিত হয় সভাত উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীৰ গৱেষক হেমন্ত কুমাৰ শইকীয়া সাহিত্য একাডেমীৰ বঁটা প্ৰাপক তথা এডিপি কলেজৰ প্ৰবক্তা অৰিন্দম বৰকটকীয়ে অন্ধবিশ্বাসৰ আশ্ৰয় নলবলৈ সকলো শ্ৰেণীৰ মানুহকে আহ্বান জনোৱাৰ লগতে ভীতিগ্ৰস্ত হৈ থকা কাৰ্বি ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিন্ত মনে বহিজিলাত গৈ অধ্যয়নৰ বাবে যাবলৈ আহ্বান জনায় সভাত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীৰ গৱেষক হেমন্ত কুমাৰ শইকীয়াই কেইজনমান লোকে কৰা ভুলৰ বাবে সমগ্ৰ কাৰ্বি সমাজক জগৰীয়া কৰিব নালাগে বুলি কোৱাৰ লগতে জাতি সংকটৰ সময়ত আমি সকলো এক হ'ব লাগে বুলি বক্তব্য ৰাখে অনাকাংক্ষিতভাৱে দুজন নিৰীহ যুৱকদ্বয়ে দুষ্কৃতিকাৰীৰ হাতত কৰোণভাৱে প্ৰাণ হেৰুওৱা ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে আৰু দোষীক উপযুক্ত শাস্তিৰ দাবী জনায় এনেধৰণৰ দুৰ্ঘটনাবোৰ ঘটি থকাটো স্বাভাৱিক আৰু মই শেষত আশা কৰোঁ কাৰ্বি আংলং ছাত্ৰ সন্থা পৰিষদে গুৰুত্ব সহকাৰে বিষয়টো বিবেচনা কৰক আৰু তেওঁলোকে গৈ চেঞ্চাছ কৰক যিমান ল'ৰা ছোৱালী এই অঞ্চলৰ পৰা কোন অঞ্চলৰ পৰা গৈ তাত কাম কৰিবলৈ বা তাত গৈ থাকিবলৈ পঢ়িবলৈ তেওঁলোকে বাধ্য হৈছে দায়িত্ব অনুভৱ কৰি আমি ইয়ালৈ আহিছোঁ আৰু আমি অনুভৱ কৰিছোঁ এইবাৰ এনে এটা ঘটনা হৈ যোৱাৰ পিছতো ৰাইজে যি শান্তি বজাই ৰাখিছে চৰকাৰী প্ৰশাসনে যি খুব ভাল প্ৰচেষ্টা এটা লৈছে ইয়াৰ পিছত আমাৰ শান্তি সম্প্ৰীতি আৰু বাঢ়িব আৰু আমাৰ মাজৰ দুষ্কৃতিকাৰীবোৰক আমিও আৱিষ্কাৰ কৰিবলৈ সক্ষম কাম নকৰি একেলগে সমস্যা সমাধানৰ আগৰ বাতাবৰণ কেনেকৈ ঘূৰাই আনিব পাৰি সেইটো চেষ্টাহে আমাৰ বাবে ভাল কাম হ'ব বুলি আমি ভাবিছোঁ গতিকে আমি আজি নগাঁৱৰ পৰা ইয়ালৈ আহিছোঁ অভয়দান এডমিশ্যন ল'বলৈ যিটো উপায় কৰিছে সেইটো বস্তু নালাগে তোমালোক আহা আমিও তোমালোকৰ লগতে
5 বছৰ বা 3 বছৰ তোমালোকৰ শিক্ষাদান কৰাৰ সম্পৰ্কৰে আমি তোমালোকক গতিকে আজি আমি এই কথাখিনি ক'বলৈ ইয়াত উপস্থিত হৈছোঁ আৰু আমাক এই সুযোগটো দিয়াৰ বাবে আৰু ইয়াত বাবে এক নাগৰিক সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে মই বৈঠালাংচুবাসী ৰাইজক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। বৈঠালাংছৰ প্ৰজাচন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ। হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত ওম প্ৰকাশ মেমৰিয়েল ন্যাজৰ সৌজন্যত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। লংকাৰ নৱপ্ৰজন্মৰ ব্যৱসায়ী ৰোহিত আগৰৱালাই নিজৰ স্বৰ্গীয় পিতৃ মাতৃৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা উক্ত ন্যাসটোৱে বিগত 3 বছৰ ধৰি লংকা তথা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়ালৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা মেধাসম্পন্ন শিক্ষাৰ্থীক প্ৰয়োজন অনুসৰি দি আহিছে আৰ্থিক সাহায্য। ন্যাসটোৰ উদ্দেশ্য হ'ল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য প্ৰদান কৰা আৰু সেই উদ্দেশ্য আগত ৰাখি এইবাৰো হোজাই জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মেধাসম্পন্ন 14গৰাকী ছাত্ৰ ছাত্ৰী প্ৰদান কৰিছে প্ৰয়োজন অনুসৰি নামভৰ্তিৰ মাচুলকে ধৰি বহী কিতাপ আৰু চাইকেল আদি। আনহাতে আকৌ এইবাৰ ন্যাসটো আৰম্ভ কৰিছে আন এক শিতান। এই শিতানটো হৈছে হোজাই জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইতকৈ শ্ৰেষ্ঠৰে উত্তীৰ্ণ এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীক প্ৰদান কৰিছে আৰ্থিক সাহায্য। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু উপস্থিত আছিল হোজাই জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, বিধায়ক শিলাদিত্য আৰু কীৰ্তি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা ৰাইজ। অনুষ্ঠানত মই নিজকে অংশগ্ৰহণ কৰিব পাৰিম আৰু গতিকে ৰোহিত আগৰৱালাক ধন্যবাদ জনাব লাগিব। এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হাতত লৈছে আৰু মই ভাবোঁ এইটো চব জেগাতে হোৱা খুব দৰকাৰ আৰু এটা আদৰ্শ হৈ ৰওক এনেকুৱা এটা অনুষ্ঠান। আপোনাৰ গভৰ্ণমেণ্ট স্কুল বা কলেজৰ কাৰণে কিন্তু তেওঁলোকে এতিয়া নন গভৰ্ণমেণ্টেল কলেজ বা স্কুলত পঢ়া ল'ৰা ছোৱালীকো আগবঢ়াইছে। এইখিনি খুব ভাল আৰু বিশেষকৈ যে BPL আৰু খুব মানে দুখীয়া ফেমিলিৰ ল'ৰা ছোৱালীক তেওঁলোকে সহায় কৰিছে। মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ আগবঢ়াইছোঁ আৰু যোৱা বছৰ যিখিনি ছাত্ৰ ছাত্ৰীক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হৈছিলে তাৰ পৰা 11জনক স্কলাৰশ্বিপটো এইবছৰ আমি আৰু এবছৰৰ কাৰণে ৰিনিউ কৰিছোঁ। লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।